বন্ধুসকল আজি আমি ষ্টৰীটো পঢ়িম টু ফ্ৰগছ ইন এ পিট দুটা ভেকুলী গাঁতত PIT পিট মানে গাঁত খুব ইণ্টাৰেষ্টিং ষ্টৰী হয় ভিডিঅ'টো শেষলৈকে চাব সো দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ হা ষ্টৰীটো পঢ়িবলৈ আৰম্ভ কৰোঁ হা A group of frogs was crossing the jungle suddenly two of them slipped and fell into a pit A group of frogs was ইয়াত was ব্যৱহাৰ কৰা হৈছে গ্ৰুপ শব্দটো সিঙ্গুলাৰ কনসিডাৰ কৰা হয় গতিকে ইয়াত were নাহে a group of যি নাউন ক'বলগীয়া আছে প্লুৰেল ফৰ্ম তাৰ পাছত verb সিঙ্গুলাৰ চুজ কৰিব এনে ক্ষেত্ৰত all the frogs outside shouted that the pit was deep and they could never make it out one of two frogs gave up hope of coming out but the second one gathered all the courage and started leaping out. Leap out এটা phrasal verb হয় ইয়াৰ অৰ্থ হৈছে জপিয়াই বাহিৰলৈ ওলাবলৈ চেষ্টা কৰা জপিয়াই বাহিৰলৈ জপিওৱা সো কি হ'ল এবাৰ এটা ভেকুলীৰ দল হাবি জংগল পাৰ হৈ আছিল হঠাৎ সিহঁতৰ দুটাই এখন গাঁতত সোমাই পৰিল তাৰ পাছত সকলো ভেকুলীয়ে চিঞৰি কৈছিল যে গাঁতখন বহুত দ আৰু সিহঁত দুটাই ইয়াৰ পৰা ওলাই আহিব নোৱাৰে এই কথা শুনি সিহঁতৰ দুটা ভেকুলীৰ ভিতৰত এটাই হাড় মানি গাঁতটোৰ পৰা ওলাই অহাৰ আশা এৰি দিলে কিন্তু আনটো সকলো সাহস গোটাই গাঁতটোৰ পৰা জপিয়াই ওলাই আহিবলৈ আৰম্ভ কৰিলে The frogs outside shouted in anxiousness that urged him to go back. The frog did not give up hope and eventually made his way out. বাহিৰত থকা ভেকুলীবোৰে উদ্বিগ্নতাত চিন্তিত হৈ ক'লে অনুৰোধ কৰিলে যে গুচি যোৱা লাভ নাই ইমান কষ্ট কৰি গাঁতটোৰ পৰা ওলাই আহিব নোৱাৰি সম্ভৱ নহয় গাঁতটো বৰ দ বুলি চিঞৰিছিল কিন্তু ভেকুলীটোৱে গিভ আপ নকৰিলে হাৰ নামানিলে ত্যাগ নকৰিলে নিৰন্তৰ চেষ্টাৰ ফলত ভেকুলীটোৱে অৱশেষত গাঁতটোৰ পৰা ওলাই অহাত সক্ষম হৈছিল All they asked him why he ignored their warning and the frog explained to them I am deaf I thought you all were encouraging me to come out. তাৰ পাছত গোটেই ভেকুলীবোৰে সুধিছিল যে আমি ইমান ৱাৰ্ণ কৰিছিলোঁ তুমি আমাৰ কথা কিয় ইগনোৰ কৰিছিলা অগ্ৰাহ্য কৰিছিলা তেতিয়া ভেকুলীটোৱে ক'লে যে মই ভাবিছিলোঁ আপোনালোকে সকলোৱে মোক গাঁতটোৰ পৰা ওলাই আহিবলৈ উৎসাহিত কৰিছে সো বন্ধুসকল এই ষ্টৰীটোৰ পৰা আমি কি শিকিলোঁ যে শব্দ কথা আমি ভাবি চিন্তি কোৱা উচিত কিয়নো নেগেটিভ আৰু পজিটিভ ৱৰ্ডছ খুব ইম্পেক্ট কৰে মানুহৰ জীৱনত আপোনাৰ শব্দই এজন মানুহক এনকাৰেজ বা ডিসকাৰেজ কৰিব পাৰে